ফিল্টাৰকেইটা আছে সৰু সুৰা জুইৰ কাৰণে আমি ব্যৱহাৰ কৰিম আৰু সেই বস্তুটোতে আপোনালোকে আমি তাত বিলগাই কেনেকুৱাকৈ বস্তুটো ব্যৱহাৰ কৰা যায় সেইটো হ'ল এইটো ডাই পাউডাৰ আৰু এইটো আমাৰ এইটো CO2 কাৰ্বন ডাই অক্সাইড এইটো ধৰক সচৰাচৰ আমাৰ ইলেক্ট্ৰিক ফায়াৰত ব্যৱহাৰ কৰা হয় আৰু এই বস্তুটো আমাৰ ডকুমেণ্ট কাগজ কাপোৰ অকণমান জুই লাগিলে ইয়াতে জুই লাগিলে এইটো আমি ব্যৱহাৰ কৰোঁ সেইকাৰণে আপোনালোকে ধৰক কমাত জুই লাগিব তাক মাতি ৰাখিব যিটো আছে বস্তুটো বস্তুবিলাকটো আমি নি পেলাই মাৰি দিলে আৰু মাৰাৰ প্ৰচেছটো আমি দেখাই দিম আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ইলেক্ট্ৰিকৰ আমাৰ আপুনি পানীও মাৰিব নোৱাৰে বালি মাৰিলেও বেয়া হৈ যাব সেইকাৰণে এইটো এটা গেছ থাকে বহুত ঠাণ্ডা বস্তু লাৰি তেনেকৈ মেইন পাছত ফাৰ্ষ্ট টাইম বন্ধ কৰিব লাগে কৰাৰ পিছত জুইটো যেতিয়া জ্বলি থাকিব এইটো ব্যৱহাৰ কৰি মানে উত্তৰাবল হ'ব নালাগে ভয় খাব নালাগে জুই লাগি যে হাতৰ কৰিটো লাভ নাই আমি মাথাটো নিজৰ কাটৰটো বন্ধ কৰি দিব বন্ধ কৰাৰ পিছত যদি লাগি থকা যাতে এইটো বস্তু আমি ব্যৱহাৰ কৰিব আপনার অক্সিজেন আহি নাপায় জুইত আহিল আৰু এটা ফুয়েল তিনিটা বস্তু সংমিশ্ৰণ ইন্ধনৰ ফলত মানে কম্বাছন যিকোনো দিব নোৱাৰোঁ আপুনি এতিয়া আমি চাব লাগিলে হিটটো তাক কণ্ট্ৰল কৰিব লাগিল হিটটো কণ্ট্ৰল কৰিলে আমাৰ জুইটো নোপাব সেইটো সেই হিচাপত আপোনাৰ আৰু অক্সিজেনটো আমি আৰু অক্সিজেনৰ পৰা জুই লাগে আৰু অক্সিজেনটো কাটাম কৰিব লাগিলে আমি CO2 ব্যৱহাৰ কৰিব লাগিব এনেকুৱাকৈ এতিয়া আপোনাৰ ফাৰ্ষ্ট আহিল A ক্লাছ ফায়াৰ আমাৰ ফায়াৰ চাৰ্টিফিকেট মতে আপোনাৰ 4টা ভাগত ফায়াৰটো ভাগ কৰা হৈছে A ক্লাছ ফায়াৰ B ক্লাছ C ক্লাছ আৰু D ক্লাছ A ক্লাছ ফায়াৰ হৈছে আপোনাৰ সচৰাচৰ যিবিলাক আপোনাৰ কাগজ হওক আপোনাৰ খৰি হওক এইবিলাক সচৰাচৰ যিবিলাক সৰু সৰু ফায়াৰ এইবিলাক A ক্লাছ ফায়াৰত পৰে B ক্লাছ ফায়াৰ হৈছে অইল ফায়াৰ লিকুইড ফায়াৰ আপোনাৰ C ক্লাছ ফায়াৰ আহিছে আপোনাৰ গেছ ফায়াৰ লিকুইড ফায়াৰ আৰু D ক্লাছ ফায়াৰ আছে আপোনাৰ মেটেল ফায়াৰত আহিছে তাৰপিছত এতিয়া A ক্লাছ ফায়াৰত আমি সচৰাচৰ ব্যৱহাৰ কৰি আপোনাৰ কাগজ হওক যিকোনো এটা বস্তু পানীত আমি যিটো ডাঙৰ জুই ধৰক যিহেতু পৰ্টেবল এক্সটিংগুইচাৰ নামটোৱে হৈছে পৰ্টেবল এক্সটিংগুইচাৰ আমি সৰু জুই নুমাবৰ কাৰণেহে ব্যৱহাৰ কৰিব পাৰিম ইয়াত এটা এইটো ষ্টাইকাৰ ফিল্ড বুলি কয় এই ফিল্ডটো আঁতৰাব লাগিব আৰু ইয়াত এটা ক্লিপ এটা থাকে এই ক্লিপটো এতিয়া বৰ্তমান নাই ইয়াত এই ক্লিপটো আপোনালোকে আঁতৰাই ল'ব লাগিব আঁতৰাই লোৱাৰ পাছত আপোনালোকে য'ত জুই লাগিছে তাত ইয়াৰ এই যিটো হেৰি আছে এইটো নজল বুলি কয় এই নজলটো লৈ বাপরে বাপ ৰিচাৰ্জ ফাইল আৰু ৰিচাৰ্জ হৰ্ন এইটো আপোনাৰ য'ত জুই লাগিব কোনটো জেগাত জুই লাগিব ধৰক ফিল্টাৰত লাগিলে বা কিবাহত লাগিলে আপোনাৰ কিন্তু এইটো বেছি দূৰত যাব বেছি ওচৰত যাব নালাগে ধৰক 2-3 ফুট দূৰৰ পৰা এনেকৈ ল'লে এইটো আপোনাৰ এনেকৈ ল'ব আপোনাৰ চাই লওক এইটো হুইল আমি এণ্টি ক্লক ৱাইজত ঘূৰাব লাগিব মানে আমাৰ ফালে ঘূৰাব লাগিব মোৰ ফালে জাম হৈ গৈছে ঘূৰাব আৰু 1-2 ছেকেণ্ডৰ কাৰণে এটা খুলি ল'ব তাৰপিছত বন্ধ কৰিব অট'মেটিক এইটো মানে এনি টাইম খুলি থৈ দিব নোৱাৰিব আপুনি খুলি থৈ দিলে কি হ'ব আইচ পাৰ্ণ এটা হ'ব ইয়াত কাৰ্বন ডাই অক্সাইড গেছটো আপোনাৰ বহুত ঠাণ্ডা গেছ এইটো আপোনাৰ আইচ হৈ কিনে জাম হৈ যাব জাম হ'লে গেছটো নোলাব আপোনাৰ তেতিয়া আপুনি যি জেগাত ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰিব নোৱাৰিব সেইকাৰণে জাষ্ট এনেকৈ ল'ব আৰু ব্যৱহাৰ কৰিব ইয়াত আপোনাৰ পাউডাৰটো এতিয়া চাব পাৰিব